তেখেতে ভইচ আছাম চেনেলৰ ভিডিঅ'বোৰ পৰিচালনা কৰিছিল। লগতে তেখেতৰ নিজা এটা চেনেল আছিল কমেডি আছাম। আৰু আজি আমি ভইচ আছাম আৰু কমেডি আছাম ইউটিউব চেনেলটোৰ সমূহ সদস্যবৃন্দই তেখেতৰ আত্মাৰ চিৰশান্তিৰ কাৰণে ইয়াতে বন্তি এগছি জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম বুলি ভাবিছোঁ। আৰু তেখেতক আত্মাৰ শান্তিৰ কাৰণে আমাৰ লোহিত দাস ছাৰক প্ৰথম বন্তিগড় জ্বলাবলৈ অনুৰোধ কৰিছোঁ।